Welcome to my YouTube channel, Tonmay Active Vlog, guys. আজি আমাৰ বিদায় আৰু বিদায় কাৰণে আহিছিলো স্কুলখন দেখাম বুলি ভাবিলো সেইবাবে ভিডিঅটো বনালো আৰু এইটো এটা ইউটিউবাৰ হয় মিম এই ভিডিঅ চেনেলটো কৰি এক্সপ্লোৰেট পল্লৱ সাবস্ক্ৰাইব কৰি দিবা এইটো নম্বৰ মানে এইটো চেনেলটো আৰু মই এইটো ডেসক্ৰিপচন লাইক কৰিব সাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰি দিব নম্বৰে কি কৰিছা কও কিবা এটা মিছ ইউ চেঙেলি মাছ আমাৰ মানে এটা ৰুমত চেঙেলি মাছ বোলে কিবা ক'ব এই কও চেঙেলি মাছ কও ইয়াৰ চেনেলটো সকলোৱে চাব আৰু কও এইলাক নাম লিখা চলি আছে নেকি বা হাই বুলি কৈ দে হাই নামটো কৈ দে আজি কি আমাৰ আজি আৰু কাকো লগ নাপাম এই যে আপোনালোকে যে এই ফোন নম্বৰটো লাগে মই কল কৰিব গাইস মোৰ হল ইয়াৰ ফ্যান মোৰ সাবস্ক্ৰাইবাৰ ইলাক সকলোবৰ আৰু গাইস দাদা চেনেলটো সাবস্ক্ৰাইব কৰি দিব গাইস ভিডিও লাইক কৰি দিব ইয়া লাইক কমেন্ট শেয়াৰ গাইস গোটেইখিনি কৰি দিব গাইস অলপ সাপোৰ্ট দিব গাইস হয় এনে পইচা দি দিব আৰু আপোনালোকে সাপোৰ্ট কৰিলে ভিডিও বনাব পাৰি আৰু দেখুৱাই আছো বলক গাইস প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু প্ৰগ্ৰাম আৰম্ভ হৈছে আৰু আপোনালোক দেখুৱাই আছো ষ্টেজৰ প্ৰগ্ৰামত কি হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই দেখুৱাই আমি এই সভাখনি বিদায় সভা বুলি নকৈ আশীৰ্বাদ সভা বুলিও ক'ব পাৰোঁ মোৰ এই বিদ্যালয়ত পঢ়ি থকা 12 বছৰেই হ'ল এই 12টা বছৰত অজানিতেই হওক বা জানিতেই হওক কেতিয়াবা যদি গুৰুমণ্ডলী চিষ্টাৰ তথা বন্ধু বান্ধৱী আৰু ভাই ভনীসকলক বেয়াকৈ কৈছিলোঁ বা বেয়া ব্যৱহাৰ কৰিছিলোঁ তেতিয়াহ'লে সেইবোৰ কেতিয়াও সেইবোৰ সদায় মনত ধৰি নাথাকে আৰু ক'বলৈতো বহুত কথাই থাকিল কিন্তু যিহেতু আজি সময় নিজেই কম সেইকাৰণে মই দুটি গীতেৰে অনুষ্ঠানটি সময় মাৰিছোঁ আপোনালোকে ভিডিওটো চাই কেনে পালে মানে গানটো চাই কেনে পালে আৰু সেইটো আপোনালোকে ক'ব মই এটা তিৰিৰ লগত বহি আছোঁ আমাৰ এইটো তামিম তিৰি আমাৰ অধ্যক্ষ মহোদয়ে ভাষণ দি আছে সেইকাৰণে আপোনালোকক দেখুৱাম কি ভাষণ দি আছে ভাষণ শুনি লওক ছাৰ আৰু বিদায় প্ৰাৰ্থীসকলক আশীৰ্বাদ গ্ৰহণ কৰিব লাগে এই আশীৰ্বাদ লৈ গৈ তেওঁলোকৰ নিজৰ কৰ্তব্যত আগবাঢ়িব লাগে এনেকুৱা এটা থাকিব লাগে দেখিছোঁ আমাৰ অভিভাৱক একেবাৰেই নাই ইমান দিন পঢ়িলোঁ কিন্তু আজি যাবৰ সময় হ'ল ক্লাছ 5ৰ পৰা এইখন বিদ্যালয়ত পঢ়ি আছিলোঁ আৰু আজি যাব হ'ল আৰু আজি বিদায় নহয় মানে কৰিবৰ কাৰণে আমাক সময় দিছে সেইকাৰণে বেয়াও লাগিছে যাব কাৰণত ভালো লাগিছে মেডামহঁতক এৰি যাব বেয়া লাগিছে আৰু এনেকুৱা মৰম নাপাম কিজানি দ্বিতীয়বাৰ বেলেগ এখন স্কুলত বেলেগ এখন কলেজত গ'লে এনেকুৱা মৰম নাপাম ছাৰহঁতে আমাক যেনেকুৱাকৈ ক্লাছ 5ৰ পৰা যিমানখিনি মৰম পালোঁ সেইখিনি মৰম এতিয়া তেনেকৈ পাহৰখিনি ভাবি পোৱা নাই এনেকুৱা মৰম আৰু ক'তো নাপাম চাগে ইয়াতে সম্বৰ্ধনা অনুষ্ঠান হৈ আছে আমাৰ ক্লাছ ষ্টুডেণ্ট বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ কলকতা বনিয়া এবাৰ আমাৰ জনাব আমাৰ বিদ্যালয়ৰ ৰুকি মেডাম দশম শ্ৰেণীৰ ছাত্ৰ ৰাহুল হাজৰিকা ৰাহুল চহৰীয়া Rahul Hazorika.
রাজনন্দন আমাৰ বিদ্যালয় সহকাৰী সিস্টাৰ সম্বৰ্ধনা আমাৰ ষ্টুডেণ্ট হয় কষ্টমণি ডেকাই যিটো সিস্টাৰক সম্বৰ্ধনা জনাব সম্বৰ্ধনা দি এতিয়া আমি আকৌ নিজৰ চিটলৈ যাই আছোঁ এইটো আমাৰ চেঙেলী মাছ প্ৰথম কথাটি হ'ল কিমান আকা কি আছে যিসকল ছাত্ৰ ছাত্ৰী I miss you বোলে 4 বছৰ ইয়াত অধ্যয়ন কৰিলা ইয়াতে আমাৰ আৰু আজি ইংৰাজী ছাৰ নৱ শৰ্মা ছাৰে ইয়াতে ভাষণ নিয়ম অনুসৰি এই বিদ্যালয়ৰ পৰা বিদ্যাৰ্থীয়ে হাইস্কুলীয়া জীৱন বা স্কুলীয়া জীৱনৰ অন্ত পেলাই এটি নতুন জীৱন আঁকোৱালি ল'বলৈ তেওঁলোক আজি তাৰিখৰ পৰা সাজু হ'ব এই হিচাপতে পুনৰবাৰ আজি বিদায় প্ৰাৰ্থীসকলক মই মোৰ ফালৰ পৰা পুনৰবাৰ আশীৰ্বাদ প্ৰদান কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগত সংগতি ৰাখি মই দুই এটি কথা ক'বলৈ লৈছোঁ কেৱল কিতাপৰ জ্ঞানেই তোমালোকৰ জ্ঞান নহয় মনত ৰাখিবা এই খাৰ কথা মই তোমালোকৰ নৱ শৰ্মা ছাৰে কোৱা কথা নহয় বিভিন্ন গ্ৰন্থই কোৱা কথা তোমালোকৰ অকল কিতাপৰ জ্ঞানেই জ্ঞান নহয় বিদ্যাৰ্থীসকলক মই এই মুহূৰ্তত ক'বলৈ লৈছোঁ এই যে তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে প্ৰথম কথা পিতৃ মাতৃক সদায় জ্ঞান কৰিবা মই আকৌ কৈছোঁ এই কথা ভাবি মই নৱ শৰ্মা ছাৰে কোৱা কথা নহয় বিভিন্ন গ্ৰন্থই কোৱা কথা পিতৃ মাতৃক যিসকল ছাত্ৰ ছাত্ৰীয়ে ধ্যান কৰি নৱম শ্ৰেণীলৈকে যিসকল ছাত্ৰ ছাত্ৰী মঞ্চত আসনত উপবিষ্ট হৈ আছে মই তোমালোকক কৈছোঁ সদায় তোমালোকে পিতৃ মাতৃক মানি চলিবা পিতৃ মাতৃৰ যি আশীৰ্বাদ প্ৰতিটো পৰীক্ষাত এই আশীৰ্বাদে তোমালোকক সহায় কৰিব পঢ়াৰ ক্ষেত্ৰত কোনো ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃক বেয়াকৈ নকবা পিতৃ মাতৃয়ে পঢ়িবলৈ দিলে মা দেউতাক বেয়াকৈ নকবা প্ৰয়োজন আবেগে তুমি অলপ দেৰিকৈ পঢ়া কিন্তু মা দেউতাক বেয়াকৈ কৈ মা দেউতাৰ অন্তৰত কোনো দিন আঘাত নিদিবা কাৰণ এই মা দেউতাৰ আশীৰ্বাদে এনেকুৱা এটি দিনত এনেকুৱা এটি দশম শ্ৰেণীৰ বিদায় ক্ষণত সময় বৰ নিষ্ঠুৰ কাৰো কাৰণে নৰখে সেইদিনাও মই কৈছোঁ এইখিনি কথা এক ছেকেণ্ড এক মুহূৰ্ত সময় তোমালোকে ক্ষতি নকৰিবা লছ নকৰিবা কাৰণ সময় এবাৰ আঁতৰি গ'লে আৰু কেতিয়াও ঘূৰি নাহে গতিকে সময়ক হাতৰ মুঠিত ৰাখি তোমালোকে নিজৰ কামত অৱতীৰ্ণ হোৱা সফলতা নিশ্চয় লাভ কৰিব পাৰিবা আমি প্ৰত্যেকে জানো যে লাইফ ইজ লং টাইম ইজ ভেৰি শ্বৰ্ট গতিকে এই দেখাত লাগে আমাৰ জীৱনটো বৰ দীঘলীয়া আমি বহুত কাম কৰিব পাৰিম কিন্তু সময় এনেকুৱা তীব্ৰ হেৰি নহয় জীৱনটোত কৈও যেন দুখোজ আগবাঢ়ি যায় গতিকে সময় হাতৰ মুঠিত ৰখা সুন্দৰভাৱে পঢ়া শুনা কৰা নিজৰ স্বাস্থ্য যত্ন লোৱা বাহিৰত বেছি ঘূৰা বন্ধু বৰ্গৰ লগত মানে সম্পৰ্কবিলাক শেষ কৰিব পৰা নাই কিন্তু কমাই দিয়া যেন তোমালোকৰ নিজৰ কামৰ ক্ষতি নহয় গতিকে সেইখিনি কাম কৰিলে তোমালোকে নিশ্চয় জীৱনত সফল হ'ব পাৰিবা তোমালোকৰ সফলতাই আমাৰ কাম্য মই নিবিচাৰোঁ মোক তোমালোকে ক'ৰবাত দেখিলে দৌৰ মাৰি আহি মাতিবা
মই নিবিচাৰোঁ সেইটো তোমালোকে এনেকুৱা কাম কৰা তোমালোকক দেখিলে যেন মোৰ দৌৰ মাৰি গৈ মাতিব মন যায় এইটো আমাৰ ষ্টুডেণ্ট ইমান ভাল কাম কৰিছে গোটেই পেপাৰে পত্ৰই টিভিয়ে বাতৰিয়ে সকলোতে ইহঁতৰ কথা দৌৰ মাৰি গৈ এবাৰ মাতিব পাৰিলে ইহঁতক মোৰ যেন তেনেকুৱা এটা ভাৱ হয় মই তেনেকুৱাটোহে বিচাৰিছোঁ সমাপ্তি ঘটাই এটা সুন্দৰ জীৱনলৈকে আগবাঢ়ি যোৱা তাৰেই সেয়াই মোৰ কাম্য সেইটোৱে মই বিচাৰিছোঁ দুখ নকৰিবা আমি সকলোৱে তোমালোকৰ লগত আছোঁ যদিও আজিৰ পৰা তোমালোকে স্কুলত আহিবা কিন্তু এনেকুৱা ড্ৰেছত হয়তো নহয় এনেকুৱা পিঠিত এবোজা কিতাপ নহয় আমাক মাত লগাবা সুন্দৰকৈ আহিবা আৰু যদিও আজিৰ পৰা তোমালোক স্কুলত নাহা আমাৰ কিন্তু ঘৰৰ দৰ্জা সদায় তোমালোকৰ কাৰণে খোলা আমাৰ ফোন সদায় খোলা থাকিব 10 বজালৈকে যেতিয়া কিবা কামত অসুবিধা হ'ব কিবা বুজি নোপোৱা থাকিবা তেতিয়া লগে লগে আমাক ফোন কৰিবা নিশ্চয় আমাক পাবা আৰু ঘৰলৈ আহিবা কিবা বুজি নাপালে নিশ্চয় আমি বুজাই দিম মুঠতে অকলশৰীয়া বুলি নাভাবিবা আমি তোমালোকৰ লগত সদায় আছোঁ সুন্দৰকৈ থাকিবা শেষত আকৌ তোমালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তোমালোক দীৰ্ঘায়ু হোৱা তোমালোক সুন্দৰ হোৱা সুন্দৰ একোগৰাকী নাগৰিক হোৱা তাৰে কামনাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ মৰমৰ দশম শ্ৰেণীকে প্ৰমুখ কৰি আজিৰ সভাত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকল অভিভাৱক অভিভাৱক মণ্ডলী জয়তে তোমালোক সকলোলৈ মোৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ এবাৰ খেলালে নাহিব গতিকে তোমালোকে সদায় একাগ্ৰতা পঢ়াৰ একাগ্ৰতাটো আৰু ধাৰাবাহিকতাটো নৈতিক চৰিত্ৰ এইবিলাক তোমালোকে বজাই ৰাখিবা তেতিয়াহে একোগৰাকী সুনাগৰিক হ'ব পাৰিবা ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ এইবিলাক পিছৰ কথা আগতে সুনাগৰিকটো ডাঙৰ উচিত তোমালোকে যদি শ্ৰদ্ধাৱান হোৱা নিজৰ ওপৰত যদি তোমালোকে বিশ্বাস ৰাখা তোমালোকে কৰিব নোৱাৰা কাম একো নাই এই যে আজি তোমালোকে বিদায় ল'ব পাৰিছা আজিৰ পৰা কিছুমান বস্তু তোমালোকৰ জীৱনত হয়তো নাহিব ৰাতিপুৱাতে উঠি স্কুলৰ বেগটোলৈ স্কুললৈ যোৱা প্ৰাৰ্থনা কৰা টিউশ্যনত যোৱা বৰষুণত ভিজি লাল চাহ আৰু চাহ খোৱা এইবিলাক হয়তো তোমালোকৰ জীৱনত আহিব কিন্তু এনেকুৱা মানসিকতা লৈ নাহে বাকী সময়খিনি তোমালোকে খন্তেকীয়া সময় পাবা 2 বছৰ 3 বছৰ 4 বছৰ 12 বছৰীয়া অভিজ্ঞতা তোমালোকৰ ইয়াত সমাপ্তি হৈ যাব গতিকে তোমালোকে আগলৈ যাতে ভাল মানুহ হোৱা আৰু ভিডিঅ'টো আজি এইখিনি মানে আৰু এহেত গীতা কিবা কওঁ বোলে আৰু ইহঁতৰ নামত মোৰ এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব আৰু ভিডিঅ'বিলাকৰ ভিউ আহি যাব কিবা কিবা ক'ব আৰু ছোৱালীকেইটা দেখি আৰু ভিডিঅ'ৰ ভিউকেইটা আহি যাব আৰু বাই বাই